बाक्सायाव गलानिफ्राय गान्जा बोखांदों। दिनैनि समाव खायसे लाइमोनफोरा फेग्रा मुवा जौ गान्जा बां बायदिजों गफबनानै गावनि बेसेन गोसा जिउखौ फोजोबस्रांना लानायखौ नुनो मोननाय समावनो बोरिमाखा दख'रा दुलाराय बर' फरायसा आफादनि बाख्नायजाथाव हाबाफारि रायजोनि अजद बादियै सेग्रोमनानै गंनै गलानिफ्राय बे गान्जाखौ बिथांमोना बोखांनो हायो। बाक्सा जिल्ला बरबरि थाना बोरिमाखा ओनसोलनि बेन्दोंआव थानाय बोरिमाखा दैलि बाजारनि गंनै गलानिफ्राय बे गान्जाखौ बोखांनो हायो। बोरिमाखा दख'रा दुलाराय बर' फरायसा आफादनो गोबां समनिफ्रायनो बे दैलि बाजाराव बां एबा गान्जा फाननायखौ रायजो राजाफोरा मोनथिहोबोबाय थादोंमोन। बिनिनो असिला लानानै थांनाय हरनि 7 रिंगायाव बोरिमाखा दख'रा दुलाराय बर' फरायसा आफादनि मावथि बिथांमोना गंनै गलायाव सेग्रोमनायाव बे गान्जाखौ मोननो हायो। गलादारनि मुंखौ जितेन मदाहि आरो रहिला सरनिया होननानै मिथिनो मोननाय जादों। जाथायसालियाव पुलिसफोरा थांनानै गान्जाखौ बोखांनायजों लोगोसे गलादार जितेन मदाहि आरो रहिला सरनियाखौ पुलिस थानासिम लाबोयो होननानै मिथिनो मोननाय जादों। মানে আমাৰ ঘৰত এনে অলপ অলপ ৰাখোঁ আমি সিমান দাগী বেপাৰীও নহয় এনে কম কম 1 পোৱা 1/2 কিলো আনো যিমানখিনি 1 কিলো বা 1/2 কিলো এনেকুৱা কৈছে আমি সিমানখিনি আনবা পৰা আমাৰ সক্ষম নাই কাৰণ কিয় মোৰো পৰিয়ালটো চলাৰ কাৰণে বহুত কষ্ট আপোনালোকে বহুতে ইয়াতে গমেই পাইছে মই কেনেকুৱা পৰিস্থিতিত চলি আছোঁ কেনেকুৱা কি কৰি আছোঁ মই অকলে পৰিয়াল 11জন পৰিয়াল মই চলাব লাগে মোৰ ছোৱালী এটা গুৱাহাটী পানীখাইটিত ইউনিভাৰ্চিটি ডাউনটাউন কলেজত পঢ়ি আছে তাইকো খৰচ দিব লাগে ইপিনে মোৰ ল'ৰাটো বাইক এক্সিডেণ্ট হয় হাত এখন ভাঙিলে এতিয়ালৈকে ঘৰটো ভাল হোৱা নাই ডাঙৰ ল'ৰাটো ব্ৰেণ্ডৰ দেউতাকৰ এই মালটো মই মোক মাইকী একজনীয়ে বহুত দূৰৰ পৰা তেল লগা হ'লে মোক ফোন কৰি দিওঁ মানে কেতিয়াবা 1 কিলো বা 1/2 কিলো এনেকৈ মোক দি যায় মাইকীটো বহুত দূৰৰ গড়েশ্বৰ মাইকী বুলি কয় তাৰ পৰা লৈ আহে মই আনিব নাযাওঁ তেখেতে তাৰমানে বহুত জেগা এনেকৈ অলপ অলপ দি যায় আৰু মানে যাক যিমান লাগে এনেকৈ দি যায় মই কিন্তু ইমান ৰাখিবৰ কাৰণে মোৰ সক্ষম নাই গড়েশ্বৰৰ পৰা বেছি মই 1/2 কিলো ৰাখোঁ গড়েশ্বৰৰ পৰা মই ঘৰখন কিবাকৈ বা পাণ দোকানত অলপ পাওঁ চব্জিত অকণমান পাওঁ বা ইয়াতে অলপ পাওঁ সেনেকৈ কৰি মই চলি আছোঁ। আপনি এই বেয়া বস্তুটো কিয় বিক্ৰী কৰে? বেয়া বস্তুটো মানে এইটো মই যিবিলাকে সেৱন কৰিব নাযায় সিহঁতৰ কাৰণে বেয়া কিন্তু আচলতে নিয়ম নীতি মানি চলিবৰ কাৰণে বেয়া নহয় দেচোন সেইটো নিজৰ সেইটো অভ্যাসৰ লগ আৰুতো মই বাৰু বন্ধ কৰিলোঁ মই আগতেওতো কৰা নাছিলোঁ এই প্ৰথম গাঞ্জা বেপাৰ কৰা নাছিলোঁ মই কেইবছৰমান হ'ল এই বেচা? মোটামুটি 2 বছৰমান হ'ল 2 বছৰ ধৰি চলে 2 বছৰমান কৰিলোঁ মই আগতে সিমানটো নহয় আৰু আগতে এনেই অকণমান ৰাখিছিলোঁ এতিয়াহে মই বেছিকৈ বেছি মানে 1/2 কিলোৰ ওপৰ নহয় আগতে আপোনাক বাধা দিছিল আৰু কিয় বেছি আছে বাধা দিছিল মানে মোৰ চলাৰ একদম অসুবিধা চব্জি দোকানখন মই ইয়াতে বিক্ৰী নহয় পাণ দোকানখন তাতেও বিক্ৰী নহয় দোকানবিলাক চব ৰাস্তাৰ পিনে গুচি গৈছে সেইবিলাক কোনো সাৱধান কৰি নিদিয়ে চব বাহিৰ ফালে ওলাই গৈছে বজাৰখন ইয়াতে মানুহ দুনো কোনো নাহে সেইকাৰণে এইখিনিতো অকণমান মই বিক্ৰী কৰি ইয়াতো অকণমান পাওঁ মোৰ চলাৰ কাৰণে বহুত অসুবিধা মাইকী মানুহ এটা চলাইছোঁ সেইখিনি আপোনালোকে ভাবি চাওক আৰু বেলেগ বস্তু বেচে নেকি? বেলেগ বস্তু মই ইয়াৰ পৰা বাহিৰে মই বেয়া বস্তু একো নেবেচোঁ লাল বেচে লালটোতো সেইটো অলপ চলপ মই বোলো এতিয়া চবে সকলোৱে বিক্ৰী কৰে বহুত কেইখন মানে প্ৰায় ইয়াতে মোৰ নাম ৰহিলা শৰণীয়া জুলাই মাহত 2022 আমি বৰিমাখাৰ আঞ্চলিক কমিটি এছুৱে বহুত দিনৰ পৰা বৰিমাখা যোনটো ডেইলি বাজাৰ সেই ডেইলি বাজাৰৰ কেইখনমান দোকানত এনেকুৱা এণ্টি ছ'চিয়েল যিখিনি এক্টিভিটি চলি থাকে বুলি আমি গম পাইছিলোঁ যেনেকুৱা গাঞ্জা কিবা কিবি এনেকুৱা বিক্ৰী কৰা হয় সৰু সৰু ল'ৰা ছোৱালী যোনবিলাকে এম ই স্কুল হাই স্কুল বা কলেজ লেভেলত এতিয়া পঢ়ি আছে এইবোৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱা গাঞ্জা কিবা কিবি যোনটো এণ্টি ছ'চিয়েল এলিমেণ্টছ আছে এইবোৰ ব্যৱহাৰ কৰি থকা আমি গম পাই আছিলোঁ আৰু বহুত গাৰ্জেনবিলাকে আমাক দীৰ্ঘদিনৰ পৰা প্ৰায় 1 বছৰমান আগৰ পৰা এনেকুৱা কমপ্লেইনটো আমাক দি আছিলে গতিকে আমি আজি এই গোটাইবোৰ চিটুৱেশ্যনটো চাই কিনি বা কমপ্লেইনবোৰ পাই কিনি আজি আমি এটা ছাত্ৰ সংগঠন হিচাপে যিহেতু এইটো আমাৰ এটা কৰণীয় কাম ইয়াৰ কাৰণে আমি আজি 2022 তাৰিখৰ এই জুলাই মাহৰ 19 তাৰিখে আবেলি টাইমত এটা আমি অপাৰেশ্যন কৰিলোঁ যাতে সঁচাকৈ এইবোৰ কমপ্লেইনবিলাক সঁচা হয় না নহয় আৰু কেনেকুৱা এইবোৰ বিজনেছবিলাক আমাৰ অঞ্চলত চলি আছে ইয়াৰ কাৰণে আমি এটা অপাৰেশ্যন কৰি কিনি আজি এই টাইমত এবাৰ আজি এই 7টা এই আবেলি 7টামান বজাত আমি এটা অপাৰেশ্যন কৰি কিনি আমি এটা দোকানত গাঞ্জা ধৰিব পাৰিছোঁ কাৰ দোকানত ধৰিছে এইটো বৰিমাখা ডেইলি বাজাৰৰ জিতেন মুৰাহীৰ যোনটো গেলামাল দোকান আছে এই গেলামাল দোকানৰ পৰা আমি 1 কিলো বা 1/2 কিলোমান ওজনৰ বহুতখিনি গাঞ্জা আমি উদ্ধাৰ কৰিব পাৰিছোঁ আগন্তুক দিনবোৰত আমি
অঞ্চলৰ বা উঠি অহা যিবোৰ ল'ৰা ছোৱালী আছে সিহঁতৰ ভাল ভৱিষ্যতৰ কাৰণে যাতে এনেকুৱা আৰু এণ্টি ছ'চিয়েল যোনটো কাম এই কামবিলাকৰ লগত কিবা জড়িত নহয় আমি ৰাইজৰ অঞ্চলৰ গোটাই ৰাইজৰবিলাক মানুহবিলাকক আমি অনুৰোধ কৰিলোঁ আৰু এই কাৰ্যসূচী আমি এই অঞ্চলত গম পাই আমি নিখুলপুৰৰ ছাত্ৰসন্থাৰ তৰফৰ পৰা কঠোৰ হাতৰে আমি দমন কৰা হ'ব বুলি সকিনো দিওঁ